আমাৰ এই যাত্ৰাটো আৰম্ভ হ'ল গুৱাহাটী হোটেল ৰুমৰ পৰা। উবেৰ বুক কৰিলোঁ, উবেৰ আহি পাই গ'ল। চ' আমি এই হোটেল ৰুমৰ পৰাই যাত্ৰাটো আৰম্ভ কৰি দিলোঁ। এতিয়া আমি আৰম্ভ কৰি দিলোঁ গুৱাহাটী ৰোপৱেলৈ বুলি আমাৰ যাত্ৰাটো। তো গুৱাহাটী ৰোপৱে কেনেকুৱা কি সকলো সবিশেষ এই ভিডিঅ'টোত জনাম। টিকেটৰ দাম কিমান, তো কেনেকৈ যাব লাগে, সকলো প্ৰচেছ আমি এই ভিডিঅ'টোত দেখুৱাই যাম। চ' আগলৈকে ভিডিঅ'টো চাই যাওক। গুৱাহাটীৰ ট্ৰেফিক জামৰ মাজত ৰৈ বহুতো সময়ৰ অন্তত অৱশেষত আমি ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পাই গ'লোঁ গুৱাহাটী ৰোপৱে। তো ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰি দিলোঁ আৰু চাই যাওক ভিডিঅ'টো। ফাইনেলি আজি আমি আহি পাই গ'লোঁ। এইটো হৈছে মোৰ পিছত গুৱাহাটী ৰোপৱে। তো ৰোপৱেটো কেনেকুৱা কি আজি উঠিম আৰু সকলো সবিশেষ ইয়াৰ জনাই যাম। তো ভিডিঅ'টো আগলৈকে চাই যাওক। জাৰ্ণিটো কেনেকুৱা কি হয়, বহুতো এক্সাইটিং হ'ব বুলি আশা কৰিলোঁ। তো ভিডিঅ'টো চাই যাওক। তো ফাইনেলি টিকেট লোৱা হৈ গ'ল। এইটো হৈছে টিকেট। তো এইটো গেটৰ পিনে এণ্ট্ৰি কৰিম। তো দেখুৱাই যাম কেনেকুৱা কি প্ৰচেছটো, আগলৈকে চাই যাওক ভিডিঅ'টো। চ' এতিয়া আমি টিকেট দেখুৱাই ভিতৰলৈ এণ্ট্ৰি হৈ আহিলোঁ আৰু এতিয়া আমি লিফ্টত ওপৰলৈ যাব লাগিব। তো লিফ্টত উঠিম আৰু ওপৰলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ সকলো। চ' আমি এতিয়া বিল্ডিঙৰ টপ ফ্ল'ৰ আহি পাই গ'লোঁ লিফ্টত। তো লিফ্টৰ পৰা এতিয়া ওলালোঁ আৰু ওলাই পেলাই বাহিৰৰ যিটো নাজাৰা বহুতেই ভাল হয়। আমি এতিয়া ৰোপৱেত উঠিম আৰু ৰোপৱেৰ পৰা যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যিটো উমানন্দ টেম্পল হয়, ৰোপৱেৰ পৰা বহুতেই দেখিবলৈ ভাল লাগে। তো ভিডিঅ'টো আগলৈকে চাই যাওক। Ask me how we got here, 'cause you don't know how. You say we're taking on water, yeah, we're sinking now. You're looking all concerned, like we're gonna drown. But we both know how to swim, no worries, let's go for now. Let's take it slow, where you go, I go too. পৃথিৱীৰ সবাতোতকৈ সৰু নদীদ্বীপেই হৈছে উমানন্দ। চ' আমি উমানন্দৰ ওপৰৰ পিনে ৰোপৱেত গৈ আছোঁ। ৰোপৱেৰ পৰা উমানন্দ যি মন্দিৰ, তো মন্দিৰটো কেনেকুৱা লাগে তো আপোনালোকক ভিউটো দেখুৱাই দিছোঁ, চাই লওকচোন বাৰু। ফাইনেলি আমি আহি পাই গ'লোঁ আৰু ৰোপৱেৰ পৰা বাহিৰত ওলাওঁ আৰু ভাবিলোঁ যাওঁতে আমি যাম জাহাজত। তো জাহাজৰ কেনেকুৱা মজা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। ভিডিঅ'টো আৰু আগলৈকে চাই যাওকচোন। এইটো হৈছে গুৱাহাটীৰ জাহাজ ঘাট। তো জাহাজৰ কেনেকুৱা জাৰ্ণি আপোনালোকক সকলোকে দেখুৱাব চেষ্টা কৰিম। আহিছিলোঁ ৰোপৱেটো আপোনালোকে দেখা পালেই। তো আৰু যাওঁতে গৈ আছোঁ জাহাজৰ কেনেকুৱা মজা সেইটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। মোৰ প্ৰথমবাৰ হয়, তো আপোনালোকে চাই যাওক। সূৰ্যটো এইপিনে দেখাই দিছোঁ, একেবাৰে সূৰ্য ডুবু হৈ আছে। তো কোৱালিটি অলপ বেয়া হ'ব পাৰে, কম্প্ৰমাইজ কৰি ল'ব। তো যিমান পাৰোঁ জাৰ্ণিটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু দুটামান
চ' আজিৰ ভিডিঅ'টো ইমানেই, যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা নতুন নতুন এক্সাইটিং ব্লগ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।